হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি দেখুৱাম আপোনালোকক গৰু বিহুৰ দিনাখন ব্যৱহাৰ কৰা কেইবিধমান আমাৰ ঘৰতে থকা বস্তু, যেনেকৈ মাখিয়তী। কি দৰকাৰ হয় আপোনালোকে গম পায়ে আচলতে। এয়া সকলোৱে চিনি পায়ে চাগে। আমাৰ পুখুৰী পাৰতে আছে আৰু ভিতৰলৈও আছে, কিন্তু দেখুৱাইছোঁ। এয়া মাখিয়তী। আমাৰ গাঁৱৰ মানুহক কাৰোবাক লাগিলে নিবও পাৰিব আচলতে, হেঁচাকৰ গাঁৱৰ ৰাইজে। এয়া কেইবাজোপাও আছে, তললৈ হাউলি হাউলি আছে। এয়া দেখিছে মাখিয়তী ধুনীয়াকৈ আছে, কেইবাজোপাও আছে। এয়া দেখিছে পুখুৰী পাৰত। আৰু আচলতে পুখুৰীত পানীও হৈছে, গৰু গা ধুৱাবলৈ ইয়াৰ পৰাই ল'ব পাৰিম আচলতে। এয়া এইটো দেখিলে টংলতি সকলোৱে। আৰু এটা দেখুৱাম, সকলোৱে মাখিয়তী দেখিলে এপাত সকলোৱে চিনি পায় নাপায় নাজানো আচলতে। এয়া আপোনালোকে দেখিছেনে নাজানো, আপোনালোকে গৰু গা ধোৱালে দিয়ে নে নিদিয়ে আমি নাজানো। আচলতে আপোনাক দেখাইছোঁ, বহুতে চিনি পাব চাগে। এপাত ফুল ফুলিছে আচলতে। আমাৰ ঘৰৰ পদূলিমুখতে আছে। এয়া ভালকৈ চাব পাৰে। এনেই টংলতি বুলি কয় আচলতে। ধুনীয়াকৈ ফুল ফুলিছে। বহুতে বিভিন্ন ধৰণৰ বেমাৰৰ দৰৱো দিয়ে বুলি শুনিছোঁ। আচলতে মই দি পোৱা নাই আৰু খায়ো পোৱা নাই। এয়া আমি আচলতে গৰু গা ধুৱাবলৈ ব্যৱহাৰ কৰোঁ টংলতি। এয়া কুমলীয়া আগো আছে, ধুনীয়াকৈ ফুলো ফুলিছে। বিভিন্ন ধৰণৰ বেমাৰতো ব্যৱহাৰ কৰে আচলতে টংলতি। এয়া ধুনীয়াকৈ ফুল ফুলিছে, আপোনালোকে দেখিছে। এয়া ফুল ফুলি আছে। আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ কপৌ ফুল। তথাপিও আমাৰ ঘৰৰ ওচৰতে এজোপা তামোল গছত লগাই থৈছিলোঁ কপৌ ফুল। আচলতে ইমান ভাল নাই হোৱা। আগৰ ভিডিঅ'টোত দেখুওৱা জোপা আজাৰ গছৰ নিচিনা এয়া কপৌ ফুল। অলপীয়াকৈ দেখাই দিছোঁ আচলতে। ফুল সম্পূৰ্ণ হৈছেগৈ, ফুলি শেষ হ'ল। এইটো আচলতে সৰু সৰু, ইমান দীঘলো হোৱা নাই। আজি ইমানলৈ। সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। নতুন বছৰত নতুনকৈ আৰম্ভণি কৰিছোঁ, অকণমান কিবা কিবি দিবলৈ, দেখুৱাবলৈ। আজিলৈ ইয়াতে সামৰিছোঁ। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। পেজটো লাইক কৰি দিব।